নমস্কাৰ বন্ধু বান্ধৱীসকল, কুইন উইজডম ডায়েৰীলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। নতুন প্ৰজন্মৰ এজন প্ৰতিভাসম্পন্ন সংগীত শিল্পীৰ সৈতে আপোনালোকক পৰিচয় কৰাই দিয়াৰ উদ্দেশ্যৰে আজি মই কুইন উইজডম ডায়েৰীলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আহক তেন্তে অনুষ্ঠানটোৰ আৰম্ভণি কৰোঁ আৰু আশা কৰিছোঁ আপোনালোকে অনুষ্ঠানটি চাই ভাল পাব আৰু শেষলৈকে মোৰ অনুষ্ঠানটোত আপোনালোকে সংযোগ হৈ থাকিব। আমাৰ মাজত আছে নতুন প্ৰজন্মৰ সংগীত শিল্পী দিগন্ত চেতিয়া। তেখেতৰ আমি এতিয়া গীত শুনি যাম। প্ৰথমে আপুনি কোনটো গীত গাই শুনাব বিচাৰিব? আপোনাৰ এটা ভাল লগা, খুব বেছি ভাল লগা এটা গীত। ঠিক আছে, মই তোমাৰ চেনেললৈ স্বাগতম জনাইছোঁ। ধন্যবাদ। আৰু মই আজি তোমাৰ এই অনুষ্ঠানটি সফল হৈ উঠক তাই কামনা কৰি মই মোৰ খুব ভাল লগা প্ৰিয় শিল্পী মোৰ খগেন মহন্তদেৱৰ এটি গীতেৰে মই অনুষ্ঠান আৰম্ভ কৰিম। আৰু মই যিকোনো মঞ্চত গীত গাব গ'লে তেখেতৰ গীতেৰে আৰম্ভ কৰোঁ। ঠিক আছে, আৰম্ভ কৰোঁ। রথে পথে পথে সাজ বহুয়ায় খুদা মন্দির ও যায় কানু ভাল লাগিলে গীতটি শুনি। আপুনি বাৰু কেতিয়া সংগীত জীৱন আৰম্ভ কৰিছিলে আৰু আপোনাৰ সংগীত জীৱনত প্ৰথম বাণীবদ্ধ কৰা গীত কোনটি আছিল বাৰু? সংগীত জীৱন বুলি ক'লে মই একেবাৰে সৰুৰ পৰাই সংগীতৰ লগতে জড়িত। কিন্তু ফৰ্মেলি মই যেতিয়া ডিব্ৰুগড় আহিছোঁ, 2000 চনত মই ডিব্ৰুগড় আহিছোঁ। মোৰ ঘৰ এনেই মই গাঁৱত আপোনাৰ অৰিজিনেল ঘৰ ক'ত? অৰিজিনেল ঘৰ মোৰ মোৰ গাঁওখনৰ নাম নতুন ভাটিবাৰী গাঁও, তাতে মোৰ ঘৰ। আৰু মই 2000 চনত ডিব্ৰুগড় আহিছোঁ। ডিব্ৰুগড় আহি মই প্ৰথমে তাৰপিছৰ পৰাহে মই সংগীতটো মোক ফৰ্মেলি মই শিকিছোঁ। সৰুৰ পৰাই সংগীত পৰিৱেশন কৰি আহিছোঁ। আৰু প্ৰথম মই সংগীত শিকিছিলোঁ ডিব্ৰুগড় সংগীত মালঞ্চত। অসমীয়া সংগীতাৰটো নৱজ্যোতি সোণোৱাল ছাৰ। এতিয়া আমি এটা অনুষ্ঠান আগবঢ়াইছিলোঁ, যদি যিসকল লোকে চোৱা নাই ইতিমধ্যে মই ডেছক্ৰিপশ্যন বক্সত লিংকটো তাৰ দি দিম, আপোনালোকে নিশ্চয়কৈ চাব। বুলি ক'লে মই প্ৰথম মোৰ নিজৰ গীত এটি গীত মই বাণীবদ্ধ কৰিছিলোঁ, মই নিজে লিখা আৰু নিজে সুৰ কৰা। আৰু সংগীতেৰে সজাইছিলে গৌৰৱ গোহাঁই চিম্ফনী ষ্টুডিঅ'ত মই ৰেকৰ্ড কৰিছিলোঁ। তাৰে মই দুটামান লাইন গাই শুনাইছোঁ। নিয়ৰ খৰা সেমেকা ৰাতি কি যে মৃদু মৃদু আমি তৰা গলি আছিলো স্নিগ্ধ জোনাকী ৰাতি। নিয়ৰ খৰা সেমেকা ৰাতি চকুতে চকু থৈ দুয়ো বহি মিলনে ৰাতি। চকুতে চকু থৈ দুয়ো বহি মিলনে ৰাতি। কথা পাতি আছিলো সেমেকা নিয়ৰ খৰা সেমেকা ৰাতি কি যে মৃদু মৃদু আমি তৰা গলি আছিলো স্নিগ্ধ জোনাকী ৰাতি। স্নিগ্ধ জোনাকী ৰাতি ভাল লাগিলে গীতটো শুনি। অকণ ৰোমেণ্টিক।
নতুন প্ৰজন্মৰ আপুনি কোনজন শিল্পীক বেছি মানে হেৰি কৰে ফ'ল' কৰে? নতুন প্ৰজন্ম বুলি ক'লে বৰ্তমানটো সকলোৱে আমাৰ জুবিন দাৰ কথা হয় ক'ব। নিশ্চয়। ঠিক আছে, তেতিয়াহ'লে মই জুবিন দাৰ গান এটাকে শুনাওক আমাক। নিশ্চয় নিশ্চয় মই জুবিন দাৰ এই গীতটি মানে ৰাতি ৰাতি গীতটি খুব ভাল লাগে, গতিকে অকণমান গাই শুনাইছোঁ তোমাক। ৰত্নাকৰ চিনেমাখনৰ ৰাতি ৰাতি গীতটি শুনাব, সকলোৰে প্ৰিয় নিশ্চয় গীতটি। ৰাতি ৰাতি শুন মোৰ বন্ধুৰে, খেদি খেদি মোক আকৌ হৈ পৰে, পোহৰ পোহৰ মোৰ প্ৰতিটো জোৱা জানে, তোমাৰ কথা ভাবি তোমাৰ দৰ মাৰে, নাজানো ক'ত তুমি থাকা, নাজানো মই ক'ত থাকো, জানো মাথো আমি থাকো সপোন কৰা। ৰাতি ৰাতি মোৰ বন্ধুৰে, খেদি খেদি মোক আকৌ হৈ পৰে। ধন্যবাদ। আপোনাৰ নতুন প্ৰজেক্ট বাৰু কি আৰু ভৱিষ্যত পৰিকল্পনাৰ বিষয়ে কিছু আমাক জনাওক। নতুন প্ৰজেক্ট বুলি ক'বলৈ হ'লে মোৰ যোৱাকালি এটি মোৰ নতুন গীত ঈশ্বৰ সৰ্ব মই ৰিলিজ কৰিছোঁ। আপোনাৰ নতুন হয়, গীতটি মোৰ নতুন ৰাইজে আঁকোৱালি লওক তাৰে কামনা কৰিছোঁ। আপোনালোকে সকলোৱে কিন্তু শুনিব, সেয়া মোৰ ফালৰ পৰা এটা অনুৰোধ থাকিলে আপোনালোকলৈ। তাকে তাকে ভাবিছোঁ ৰাইজে বহুত আদৰি লৈছে গীতটি। মই আৰু দাদাৰো এটা হেৰি ইউটিউব চেনেল আছে, মই তাৰ লিংকটো মোৰ ডেছক্ৰিপশ্যন বক্সত নিশ্চয়কৈ দিম, হয়। আপোনালোকে সেই লিংকটো ভিজিট কৰিব। ঠিক আছে, এই গীতটি মই মোৰ খুব ভাল লগা এখন ঠাই মাজুলী, মাজুলীৰ ঘৰত লিখিছোঁ। মই গীতটি টাইটেল দিছোঁ মোক মাজুলীলৈ মাতি থাকে। সকলোৱে মোৰ ইউটিউব চেনেল দিগন্ত চেতিয়া বুলি চাৰ্চ কৰিব, সকলোৱে তাতে মোৰ তাতে লিংক দিয়া পাব। আছে। তাৰে ওপৰত মই আধাৰ কৰি এটি গীত মই নিজে লিখিছোঁ, নিজে সুৰ কৰিছোঁ, আৰু যোৱাকালি মোৰ সেই গীতটি মই ৰিলিজ কৰিছোঁ। মই তাকে অকণমান গাই শুনাইছোঁ। বৰলৈ তোৰ চাপৰি কহুৱৰী নিয়াই মাতে, নিমাতি ঘাটেৰে ৰো ফেৰিৰে মাজুলীলে যাওঁ খবে, নিমাতি ঘাটেৰে ৰো ফেৰিৰে মাজুলীলে যাওঁ খবে, বৰলৈ তোৰ চাপৰি। আৰু দুবাৰটো শুনাই দিয়ক। ঠিক আছে। হাসিয়নি পাল্লামেরে কপি উঠে মুনিয়াতি মুখাশিল্পত জিলিকিছে সত্ৰচামগুৰি, কি যে মনোৰম মাজুলী, কি যে মনোৰম মাজুলী, বৰলৈ তোৰ চাপৰি কহুৱৰী নিয়াই মাতে, নিমাতি ঘাটেৰে ৰো ফেৰিৰে মাজুলীলে যাওঁ কবে, নিমাতি ঘাটেৰে ৰো ফেৰিৰে মাজুলীলে যাওঁ কবে, হৰি নাচে কৃষ্ণ বিমলয় অম্বুজ বদনা, হৰি নাচে কৃষ্ণ বিমলয় অম্বুজ বদনা। বহুত ধুনীয়া, বহুত ভাল লাগিছে গীতটি। আশা কৰিছোঁ ৰাইজে খুব সুন্দৰভাৱে আঁকোৱালি ল'ব। আৰু এতিয়া মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে আপুনিতো এখন স্কুলো পৰিচালনা কৰি আছে, স্কুলখনৰ বিষয়ে কিছু আমাক জনাওক। স্কুলখন মই 2010 চনত মই স্থাপিত কৰিছোঁ। কিমান student আছে? ষ্টুডেণ্ট বুলি ক'বলৈ হ'লে মোৰ সৰ্বমুঠ 60গৰাকীমান হ'ব, আৰু মই বেচ বাই বেচ ক্লাছ কৰোঁ। প্ৰথমতে আপুনি অনলাইন ক্লাছো লয় নেকি বাৰু? অনলাইন মানে এতিয়াহে কৰিবলগীয়া হৈছে, আমাৰ দেশৰ যি পৰিস্থিতি আছে উপায় নাই, আমি অনলাইনতো ক্লাছ কৰিবলগীয়া হৈছে। আৰু মই বেচ বাই বেচ ক্লাছ কৰোঁ। ৰাতিপুৱা আপোনাৰ 8 বজাৰ পৰা মোৰ ক্লাছ আৰম্ভ হয়, ৰাতিপুৱা 8 বজাৰ পৰা 9 বজালৈকে, 9 পৰা 10 এনেকৈ কণ্টিনিউ মোৰ 12টা বজালৈকে মোৰ দেওবাৰ দিনাখন মোৰ ঘৰত স্কুল থাকে। আৰু মোৰ স্কুলখনৰ নাম হৈছে
স্বৰ্গম সংগীত বিদ্যালয় আহে বহুত দূৰ দূৰণিৰ পৰা ছাত্ৰ ছাত্ৰীসকলে আহি শিক্ষাগ্ৰহণ কৰি আছে নাজানো কিমানখিনি দিব পাৰিছোঁ যিমান পাৰিছোঁ ছাত্ৰ ছাত্ৰীসকলক আগুৱাই নিয়াৰ প্ৰচেষ্টা কৰিছোঁ আৰু আমি এতিয়া আমাৰ সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা ক'বলৈ মনত নেপেলাই নোৱাৰি নহয় জানো গতিকে তেখেতৰ গীত আপোনাৰ মুখে শুনিবলৈ বিচাৰিম ঠিক আছে মই বৰ্তমান ভূপেন হাজৰিকা দেৱৰ গীত নাগালেতো আমাৰ অনুষ্ঠানটি আগবঢ়োৱা হৈ হ'ব সেয়েহে তেখেতৰ এটি গীত অকণমান গুণগাইছোঁ বৃষ্টি লাবণনে যৌবন বখনার ঋতু কুকুল পূর্ণ করে মানে স্নেহে আমার কত শ্রাবণ ধারাখার বৃষ্টি লাবণনে আমি অনুষ্ঠানটোৰ শেষলৈ আহিছোঁ আৰু শেষত যি বিহু শুনিম আৰু বিহু গীতেৰে আমি অনুষ্ঠানটো সামৰি মাৰিম ঠিক আছে এ বসন্তৰ জাননীয় এ কুলি দিলে হিও এ গছৰ কলি এ কুলিৰ মাতে শুনিও জন্মনি সপোনতে আহিবা দুচকুতে ভাবিবা মৰমেৰে মাতিবা জন্মনি অভিমানী নহবা দূৰে দূৰে নৰবা যাচিবা কোমলীয়া জন্মনি তুমি হবা পৰি দুয়ো হাত ধৰা ধৰি কৰি আমি সৰগলৈ যাম আমি সৰগলৈ যাম মৰমত মাতিছো তোমাক জানে তুমি মোৰ বুকুৰে হীৰা বাহৰ মণি মৰমত মাতিছো তোমাক জানে তুমি মোৰ বুকুৰে হীৰা বাহৰ মণি কতেনো গৈ আছিলা বিচাৰি মোক ফুৰালা কতেনো গৈ আছিলা বিচাৰি মোক ফুৰালা জানো কিয়নো তুমি মোক বলিয়া কৰিলা জানো কিয়নো তুমি মোক বলিয়া কৰিলা এইখিনিতে আমি অনুষ্ঠানক সামৰি মাৰিছোঁ আৰু লগতে দিগন্ত দালৈ অশেষ ধন্যবাদ থাকিলে পুনৰ কৈছোঁ আৰু আপুনি আগবাঢ়ি যাওক আৰু আমালৈ খুব ধুনীয়া ধুনীয়া গীত আগবঢ়াই যাওক আৰু ৰাইজেও এখেতক সহায় কৰক সহযোগিতা কৰক আৰু এখেতৰ গানবোৰ শুনক যাতে আমি আমাৰ যিসকল নৱপ্ৰজন্ম আছে তেওঁলোকক যাতে আমি আগুৱাই যোৱাত আমাৰ ৰাইজেও যাতে আমাৰ সহযোগ কৰে নহয় জানো কাৰণ ৰাইজৰ সহযোগ অবিহনে আমি আগবাঢ়ি যাব নোৱাৰোঁ গতিকে তেওঁলোকৰ সহযোগিতাখিনি আমাৰ খুবেই প্ৰয়োজনীয় আৰু এইখিনিতে মই অনুষ্ঠানটো সামৰণি মাৰিছোঁ ধন্যবাদ ধন্যবাদ